Okay, hi guys, welcome back to my channel. This is vlog to guys. আজি ইছে যোগ্য আৰু বহুত দিন vlog দিয়া নাই আপোনালোকে বেয়া নাপাব এই পৰীক্ষা চলি আছিল পৰীক্ষা শেষ হ'ল vlog আৰম্ভ হৈ গ'ল তো সেইবাবে দিব পৰা নাই এবাৰ আজি যেহেতু যোগ্য একদম উঠাব আজি আপোনালোকক দিবলৈ চেষ্টা কৰিম আৰু কাইলৈ হৈছে আহতি কাইলৈ আপোনালোকক ভিডিঅ' কৰিবলৈ চেষ্টা কৰিম আৰু আজি আৰু গহাই উঠাব বঢ়িয়াকৈ দেখুৱাম আজি বিশেষ ইমান নাই কাইলৈ আছে কাইলৈ বঢ়িয়াকৈ দেখুৱাম আৰু চাইডিকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব এমাহমান ভিডিঅ' দিয়াই নাই তো বঢ়িয়াকৈ এতিয়া যাওঁ যোগ্যটো ব্লগ এতিয়া বঢ়িয়াকৈ যোগ্যত যাবলৈ লাইছোঁ এতিয়া বঢ়িয়াকৈ গহচয় আনিব বম চম মাৰিব আপোনালোকক দেখিবলৈ চেষ্টা কৰিম তো আজিৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট আজিৰ পৰা কাইলৈ চাওঁ কিমানক লেন কৰিব পাৰোঁ তো এতিয়া বঢ়িয়াকৈ যাব লাগে তো ব্লগ That's the only way I know, feeling low, about to blow back up. Here I never let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to break it off best friends. I don't really understand myself. I don't really understand, need help. I don't wanna be left on the shelf. Couldn't even hear me if I yelled. It's so cold. তো বৰ্তমান আহিবলৈ আমি মুখ্য কাৰ্যালয় বঢ়িয়াকৈ সোমালোঁ আৰু ইয়াত প্ৰসাদ চসাদ দিলোঁ আৰু প্ৰসাদ দিব লাগে দি দিলোঁ আৰু ইয়াত কি হয় এইটো ৰুমত যোনে যি দিব বিচাৰে ইয়াত দিয়ে আৰু এইটোত থৈ দিয়ে বস্তুবোৰ আৰু ইয়াত বোমা আছে অলপ দেৰিকৈ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আৰু আমাৰ কাৰ্যালয় মানুহবোৰে চাহ খাব দিলে বঢ়িয়াকৈ গল্লা আছে বিস্কুট আছে চাহ আছে বঢ়িয়াকৈ খাই দিওঁ খাই লৈ বোমা মাৰে চাব যাওঁ I'm alone, I'm alright. It's so cold outside. I'm alone, I'm কিমান টাকা 5 টাকা আটা 5 টাকা থৈ যোৱা তিনটা কেই টাকা 10 টাকা 10 টাকা লোড পানি আছে তোরে এখন নাকি আমি আৰু এটা পাম না আৰু এটা পাম এইটো নিদিবা তো গাইজ বঢ়িয়াকৈ ইয়াত পুতলা নাচ হ'ব অলপ দেৰিকৈ আপোনালোকক বঢ়িয়াকৈ দেখুৱাম একদম ভালে হ'ব পুতলা নাচ আমাৰ লোকেল হয় পুতলা নাচৰ টিমটো আমাৰ গাঁৱলীয়া আৰু ইয়াৰ বঢ়িয়া ধেৰ পুতলা আছে একদম বঢ়িয়াকৈ অলপ দেৰিকৈ নচাব পুতলাখিনি আৰু আৰু ইয়াত মানুহবোৰে চাই আছে বা কথা পাতি আছে পুতলা নাচৰ জোগাৰ কৰি আছে ৰছী টানি আছে আৰু এতিয়া অলপ দেৰিকৈ আমাক দেখুৱাব আৰু এইখন নাওখনো কিবাত লাগিব আৰু এই পুতলা নাটখনিত গোটেইখিনি এইখিনি জেগাত কণ্ট্ৰল কৰা আছে A few moments later. কি হল ভনী লংকাপতি ৰাৱণৰ ভনীৰ এনে ৰখা কোনে কৰিলে এনে ৰখা ভনী সৰ্পনখাৰ তো এনেকৈ পুতলা নাচ শেষ হ'ল এনেকৈ গোটেই কাহিনীটো আপোনালোকক দেখুৱাব নোৱাৰি না বহুত টাইম লাগি যায় এনেকৈ শেষ হৈ গ'ল পুতলা নাচ আৰু এতিয়া ঘৰত যাওঁ Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now, I made mistakes but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone, that's the only way I know. Feeling low, about to blow back up.
the next day. আজি আছে নেক্সট ডে আৰু আছে আহুতি একদম ধামাকা হ'ব ভিডিঅ'টো স্কিপ নকৰাকৈ গ'লে চাই থাকিব আৰু প্ৰত্যেক বছৰে যজ্ঞ 4 দিন কৰে এইবাৰি 2 দিনীয়া কাৰ্যসূচী হৈছে কিয় কৰিছে মই নাজানো হ'লেও আজি লাষ্ট দিন বঢ়িয়া হৈছে আৰু বহুত মানুহ আহে বিভিন্ন ধৰণৰ জাগাৰ পৰা আহে বাহিৰৰ পৰা মানুহ আহে যজ্ঞ চাবলৈ তো বঢ়িয়াকৈ আপোনালোকক দেখুৱাম ভিডিঅ'টো স্কিপ নকৰাকৈ গ'লে চাই থাকিব আৰু এতিয়া মানে হেৰি কৰিব আহুতি দিবলৈ যাওঁ বা আপোনালোকক দেখুৱাম আৰম্ভণিৰ পৰা তো বলক Everybody knows I ain't faking now. Everybody knows my heart's vacant now. Yeah, she hates me now. I made mistakes, but now I don't ever wanna be alone. I don't really ever feel at home. On my own, in the zone. That's the only way I know. Feeling low, about to blow back up. Here I never let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you in. Easier to. তো এতিয়া দোকানত সোমাই কিনে আহুতিৰ কাৰণে নাৰিকল ল'লোঁ ৰঙা কাপোৰ মানে বান্ধি দিয়ে আৰু কিবা এটা পাঁচ থাকিব বস্তু দিয়ে আৰু এতিয়া বঢ়িয়াকৈ নাৰিকলটো লৈ আহি ইয়াত শান্তি কৰিব আহিছোঁ শান্তি কৰি উঠি লাইন ধৰিব লাগিব আহুতি দিবলৈকে সেইকাৰণে শান্তি কৰি উঠি লাইন ধৰোঁ আৰু এতিয়া বঢ়িয়াকৈ আহুতি দি আছোঁ আৰু এটা মন্ত্ৰ মাতে সেইটো মন্ত্ৰৰ নামটো ক'ব লাগে যাৰ নামত আহুতিটো দিওঁ তাৰপিছত নাৰিকলটো দলিয়াই দিব লাগে সেইটোৱেই নিয়ম আৰু মন্ত্ৰটো কৈ আছে তাৰপিছত আমি বঢ়িয়াকৈ নাৰিকলটো দলিয়াই দিব লাগে আৰু নাৰিকলবোৰ আপোনালোকে নিশ্চয় দেখিছে এনেকৈ আহুতি দিয়ে আৰু সূৰ্যৰ পৰা জুই আনিহে এইকুৰা মানে জুই জ্বলে আৰু সেই জুইকুৰা 7 দিনলৈকে এনেকৈ জ্বলি থাকে আৰু সূৰ্যৰ পৰা জুই আনা ক্লিপটো মোৰ তাত নাই বাৰু আপোনালোকে বেয়া নাপাব এনেকৈ আহুতি দিয়ে মন্ত্ৰটো কোৱাৰ পিছত নাৰিকলটো ইয়াত দলিয়াই দিব লাগে এইখিনিয়ে আৰু ভাল লাগে আৰু সূৰ্যৰ পৰা জুই আনা ক্লিপটো দিব নোৱাৰিলে আপোনালোকে প্লিজ বেয়া নাপাব এই আৰু একদম বঢ়িয়াকৈ আমি শান্তি ল'লোঁ এতিয়া বঢ়িয়াকৈ আমাক মানে প্ৰসাদ খাব দিব অলপ দেৰিকৈ আৰু এনে অলপ ফুৰোঁ আৰু দোকান চোকান চাওঁ আৰু ৰিল দুটামানো বনাই লওঁ আৰু না কি কয় তো গাইছ ভোগ খোৱা মানুহৰ ভিৰ চাওক না একদম বাপৰে বাপ কেনে ভিৰ হৈ গৈছে ন ভোগ চোগ খাই লৈ আমি ঘৰত বঢ়িয়াকৈ গুচি যাম ভিৰটো কমাই লওক আকৌ তো গাইছ ভিডিওটো এইখিনি টাইম কৰোঁ তো যদি ভিডিঅ' ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব নতুন যদি চেনেল ছাবস্ক্ৰাইব কৰিব তেল এটা পাবে নেক্সট ভিডিঅ'ত লগ পাম নতুন ভ্লগ লৈ বাই বাই আৰু নতুন ভ্লগ আহিছে নহ'লে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বাই বাই That's the only way I know. Feeling low, about to blow back up. Here I'll never let the doubt creep in. Gotta pop a couple more aspirin. I don't think I'll ever let you. Hi guys, welcome back to my YouTube channel. Rishi Vlog to আহিছে আজি যজ্ঞ আৰু একদম ধামাকা হ'ব বম চম ফুটাব দেখুৱাবলৈ চেষ্টা কৰিম তো আজিৰ পৰা ভ্লগটো ষ্টাৰ্ট কৰিম কাইলৈ একদম সেই দিয়াৰ পৰা মানে কি কয় এইটো কিবা নাম আছিল কি নামে এইটো